हेलो फ्रेंड्स पुनर्बार आपनालोকক स्वागतम जनाइছো। आपुनी যদি ডিএছএছ ডিএছএছ এফডব্লিউ ডিএমইৰ কাৰণে আবেদন কৰিব পৰা নাই, ইমান দিনে বহুতবাৰ ট্ৰাই কৰিছে, আবেদন হোৱা নাই। আপুনি একবাৰতে ফাৰ্ষ্ট এটেম্পতে আপুনি কেনেকৈ আবেদন কৰিব, কি কৰিলে আপুনি একবাৰতে আবেদন কৰিব পাৰিব, ইমান দিনে কি ভুল কৰি আছিল, কি ভুল কৰি আছিলো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। সেয়েহে আপুনি ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক। আপুনি যদি স্কিপ কৰি চাই আপুনি বুজি নাপাব। আপুনি এড্ৰেছত কৰেছপন্ডেন্স এড্ৰেছত আপুনি কোনো ধৰণৰ সিম্বল ইউজ নকৰিব, যেনে কমা, ব্ৰেকেট এনেকৈ যেনেকুৱা দিয়া আছে আপুনি এনেকৈ কোনো ধৰণৰ সিম্বল ইউজ নকৰিব। ইয়াত যেনেকুৱা ডট দিয়া আছে বা ইয়াত যেনেকুৱা দাড়ি দিয়া আছে আপুনি এনেকুৱা ধৰণৰ কোনো ধৰণৰ সিম্বল ইউজ নকৰিব। এড্ৰেছত যদি এনেকুৱা সিম্বল ইউজ কৰিছে আপুনি এপ্লাই কৰিব নোৱাৰিব। আপুনি সাবমিট কৰাৰ পিছত আপুনি হেটো পেজতেই থাকিব। মই হেল্পলাইন নাম্বাৰত কল কৰিছিলো, কল কৰাৰ পিছত হিয়তে এটো কথা কৈছে আপুনি যদি এড্ৰেছ আৰু স্কুল কলেজত কোনো ধৰণৰ সিম্বল ইউজ কৰিছে তেনেহলে আপোনাৰ আবেদনটো নহব। গতিকে আপুনি কোনো ধৰণৰ সিম্বল ইউজ নকৰিব। ইয়াত যেনেকুৱা গোলাঘাট কলেজ গোলাঘাট আপুনি ইয়াত কমাটো দিব নালাগে, ডাইৰেক্ট গোলাঘাট কলেজ গোলাঘাট এনেকৈ লিখি দিব। বা গোৱালপাৰা কলেজ গোৱালপাৰা আপুনি ইয়াত চাব ব্ৰেকে এটা কমা দিয়া আছে, আপুনি এই কমাটো ইউজ নকৰিব। আপুনি যদি এই কমাটো ইউজ কৰে তেনেহলে আপুনি সাবমিট কৰিব নোৱাৰিব। তাৰ পিছত ইয়াত আপুনি দেখা পাব ARNT কলেজ, আপুনি ইয়াত ART বুলি লিখি দিব। ইয়াত এণ্ড সিম্বলটো আপুনি নিদিব। যদি আপুনি এণ্ড সিম্বলটো দিয়ে তেনেহলে আপুনি আবেদন কৰিব নোৱাৰিব, আপুনি হেটো পেজতেই থাকিব। আমি সকলোৱে এইটো ভুলটো কৰি আছিলো ইমান দিনে, সেই কাৰণে আবেদন কৰিব পৰা নাই। এতিয়াৰ পৰা আপুনি এই সিম্বলবিলাক ইউজ নকৰি আবেদন কৰক, নিশ্চয় আপোনাৰ আবেদন হৈ যাব। আৰু ফটোটো তো আপুনি জানেই 50 KB আৰু এটো পিক্সেলত বনাই লওক, ফটো আৰু সিগনেচাৰটো 30 KB এটো পিক্সেলত বনাই লওক, তেনেহলে আপুনি অতি সহজতে ফাৰ্ষ্ট এটেম্পতে আপুনি আবেদন কৰিব পাৰিব। এতিয়াৰ পৰা আৰু কোনো ধৰণৰ সমস্যা নহয়। যে ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইয়াৰ বিষয়ে জানিব পাৰে কিহৰ কাৰণে ইমান দিনে আবেদন কৰিব পৰা নাই। আৰু আপোনালোকক কল ৰেকৰ্ডিংটো শুনাই দিছো, আপুনি শুনি লওক। কল কৰাৰ পিছত হিয়তে কি কৈছিল সিম্বলৰ বিষয়ে শুনি লওক। एड्रेस और नेम ऑफ कॉलेज में आपने कोई सिंबल यूज किया है क्या? फुल स्टॉप, कॉमा, डैश, स्लैश, अपॉस्ट्रोफी कुछ भी? किया था लेकिन वहाँ पे तो कोई वो सब सही नहीं है, वो सब निकाल दीजिए। उसका निकाल दीजिए। लेकिन मैम वो तो कुछ भी शो नहीं कर रहा है, जो ऐसा गलत है। हाँ तो आपने एड्रेस और नेम ऑफ कॉलेज में सिंबल यूज किया है, इसकी वजह से फॉर्म सबमिट नहीं हो रहा है। थैंक यू। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। থ্যাংক ইউ।